হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৰে খবৰ ভালনে? নিশ্চয় ভালে চাগে। বৰ্তমান ময়ো ভালে আছোঁ। আৰু এতিয়া মই মোৰ দুপৰীয়া ভাত সাজ খাব লৈছোঁ। আৰু মোৰ দুপৰীয়া থালিত আজি কি আছে তাকে বোলো আপোনালোকক দেখাওঁ। আৰু ইফালে আজি মোৰ দুপৰীয়া থালিত আছে এয়া হ'ল ৰঙালাও ভাজি, আৰু ইয়াতে মই ভাঙন মাছ দি দিছিলোঁ, আৰু লগত এয়া হ'ল ভাত। তাৰপিছত ইফালে আছে দাইল, আৰু দাইলত অমিতা দিছোঁ। যিহেতু গছত অমিতা লাগি আছে, সেইকাৰণে মানে দাইল বনালে প্ৰায়ভাগ অমিতা দিয়া যায়। আৰু আজিও দি দিলোঁ। আৰু আজি মোৰ দুপৰীয়া থালিত এইখিনিয়ে আছিল। বিশেষ তেনেকুৱা একো বেছি বনোৱা নাই। আৰু হয়তো আপোনালোকৰ কিছুমানৰ চাগে খোৱা বোৱা হৈ গ'ল, আৰু এতিয়া 3 বাজিলে। আৰু এতিয়া মই মোৰ দুপৰীয়া ভাত সাজ খাম। আৰু তেনেহ'লে এতিয়া আৰু বেছি কথা নকওঁ, মই মোৰ দুপৰীয়া ভাত সাজ খাই লওঁ। তেনেহ'লে এতিয়ালৈ আহিছোঁ, বাই বাই।